हेलो गाइस वेलकम बैक माय यूट्यूब चैनल सुमिस ब्लॉग। तो आपनालोকৰ खबर निश्चय ভাল আৰু মোৰো ভাল। তো আপোনালোকৰ পূজা কেনেকুৱা গ'ল জনাবচোন কমেন্ট এটা কৰি। আৰু গাইস আমি এতিয়া কলৈ গৈ আছো সকলোখিনি আপোনালোকক ভিডিওটোৰ জৰিয়তে দেখা যাম। তো মোৰ লগত কোন কোন আছে জানেনে? এয়া মোৰ সিস্টাৰ আৰু দেহা, কিন্তু দেহাই মোক ভিডিও দেখাবলৈ মন কৰিছে। আৰু গাইস আপোনালোকক কৈ দিওঁ যে আমি গৈ আছো মোৰ হাজবেণ্ডৰ ঘৰত। তো গৈ পাই দেখাইছো। বাস এতিয়া ঘৰ আহি পালো। আমাৰ মইনা যান তো কাপোৰ সলালে, তাৰপিছত দেখাই আছো আৰু কি কৰোঁ। তো যেতিয়া আমি বহি গ'লো ভাত খাবলৈ, এয়া ব্ৰইলাৰ মাংস, দালি আৰু এয়া দেহাৰ হৈছে হাঁহৰ মাংস। মই ভিডিঅ' বনাবলৈ পাহৰিয়ে গৈছিলোঁ, তো খাই থাকোঁতেহে মনত পৰিল। আমি এতিয়া গৈ আছো মানুহে নাই মানে মানুহবোৰ আগত গৈছে, আমি বেলেগ ৰাস্তাৰে গৈ আছো। তো দেখাও আৰু আমাৰ লগত আমাৰ মইনা কলিজা আছে আজি। মইনা কালটো কিয় কৰা দেখা আৰু পাছত লগ পাইছো। ইয়াতে ছট পূজা কৰে, ছট পূজা। তাতে সব ডেন্স কৰি আছে, মানুহবিলাক চাবা ৰখি আছে এনেকৈ। আৰু গাইস চাওকচোন, সেইদিনা আহিছিলহে দুৰ্গা পূজা, কৈ আছিলোঁ দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজা আহিছে, কিন্তু এইকেইটা দিন কেনেকৈ গ'ল গমেই নাপালোঁ। আজি বিজয়াদশমী আহি পালে। আৰু গাইস এতিয়া পিলিপিলিৰ পৰা নামি ল'লো আৰু ৰাস্তা পাৰ হ'বলৈ ৰখি আছো। আৰু আপোনালোকক কৈ দিওঁ যে আমি ক'ত আহিছোঁ। আমি আহিছোঁ আমাৰ পৰা অকণমান দূৰত থকা বেকি নদীখনত। তো চাওকচোন গাইস কিমান মানুহ, পুলিচ। আৰু গাইস ভাবিলোঁ কি ৰৈ থকা টাইমখিনি আমি এটা ৰিলচকে বনাই লওঁ, আৰু যিহেতু ইমান ধুনীয়া ধুনীয়া ফুলৰ গছ আছে তো বনাই লওঁ গাইস, তাৰপিছত দেখাই আছোঁ। তো গাইস বহুত বেছি লাজ পালোঁ এটা ৰিলচ বনাওঁতে। কৈ দিয়ে কি হ'ল মানে আমি ৰিলচটো বনাইছিলোঁ, তাৰপিছতে পুলিচ তিনিটা মানে চাই বোলে ৰিলচটো, তাৰপিছত দেখালোঁ, লাজ পালোঁ বহুত। ধুনীয়া হ'ব বুলি কৈছে, লাজ লাগিলে সোধাৰ কাৰণে। ক'ত ঘৰ সুধিলে, নাম কি সুধিলে, তো কৈ থেংক ইউ বুলি কৈ গুচি আহিলোঁ। আৰু ইয়াৰ লাজতে দূৰত গুচি ভগৱান, ফাৰ্ষ্ট টাইম হ'ল এনে ৰিলচ বনোৱা টাইমত কিবা কি আৰু গাইস তাত গান বাজি থকাৰ কাৰণে মই ভিডিঅ'টো অকণমান স্পীড কৰি দিব লগা হৈছে, যিহেতু কপিৰাইট লাগি যাব পাৰে, সেইবাবে। তো আপোনালোকে ভুল নুবুজিব।
আৰু গাইজ এইখন পূজা হৈছে বেকি নদীৰ পাৰতে চাকচোন সকলোৱে কেনেকৈ ফটোই তুলি আছে তো আমিও ভাবিলোঁ আমিও উঠিলোঁ তো আমিও কেইটামান ফটো তুলিয়ে ল'লোঁ আৰু গাইজ ভাবিলোঁ কি অলপমান আমাৰ থোপৰাকেইটাও আপোনালোকক দেখাই দিওঁ আৰু লগতে চাওকচোন যে যিমান টাইম গৈ আছে সিমানে মানুহ বাঢ়ি আছে আৰু সেয়া হৈছে চিষ্টাৰ মানে হাজবেণ্ডৰ চিষ্টাৰ তাই আকৌ বিজি গাৰ্ল ফোনতে বিজি হৈছে শাহুও আহিছিল শাহু কিন্তু গ'লগৈ অলপ চাই তোকে চাওঁতে চাওঁতে এন্ধাৰ হ'বই হৈ গ'ল
Yes, sir. তো গাইজ এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ তাৰপিছত দেখাই আছোঁ আৰু গাইজ এতিয়া আহিলে বাইদেউ আৰু বাবু তো এতিয়া আমি বহিলোঁ চাহ খাবলৈ আৰু এতিয়া চাহ পানী খাই বাইদেউহঁত ওলালে যাবলৈ যেতিয়া ভাত খাব হৈ গ'ল মোৰ মাত দেৰি হ'ব তো ভাতটো খাই উঠি খাব লাগিব তো কি হ'লে আগত ভাত খাইছে দেখাইছোঁ এয়া আমাৰ আকৌ ব্ৰইলাৰ মাংস আৰু দেহাৰ হাঁহৰ মাংস যিহেতু আজি দুটা হাঁহ আনিছিল কাৰণে দিনে ৰাতি একেলগে বনাই থৈ দিছিল তো খাই লওঁ নে কি কোৱা মইনা তো খাই লওঁ অ'কে তো পিছত লগ পাই আছোঁ তো যেতিয়া বিছনা মানে ঠিক কৰি ল'লোঁ তেতিয়া আমি সামগ্ৰী তো গাইজ এতিয়া বাই বাই শুলোঁ আৰু ভাত পানী খাই ঔষধটো খালোঁ তাৰপিছত শুলোঁ আৰু তো আকৌ লগ পাম অন্য এটি ভিডিঅ'ত আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যোনে যোনে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আমাৰ গুড নাইট বাই বাই ভালে থাকক ভালে থাকক